নমস্কাৰ, মই খঞ্জন শইকীয়া। অনুগল্প পাঠ শিতানলৈ সকলোকে সহৃদয়েৰে স্বাগতম জনাইছোঁ। মই আজি জনপ্ৰিয় তথা বিশিষ্ট অনুগল্পকাৰ মৃণাল বৰুৱাদেৱৰ এটি সুন্দৰ অনুগল্প স্খলন, লগতে উদীয়মান লেখক ধ্ৰুৱজ্যোতি দত্তৰ এটি প্ৰেমমূলক অনুগল্প এনিভাৰ্চেৰী দ্য ৰিয়েল গিফ্ট আৰু উদীয়মান লেখিকা নমিতা গগৈ পাতৰ এটি সুন্দৰ অনুগল্প প্ৰতিবিম্ব পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। পইচা শেষ হৈ থাকিল বে, আৰু কৰি ধৰচোন, ইয়াৰ পৰা 10 টকা এটা লওঁ, ফাল্টু কথা নকবি অ'। থালখনৰ পৰা 10 টকীয়াটো নিনিয়াকৈ নেৰিলেহি। অন্তত এপেকেট চিখৰ। থালখনৰ সিপাৰে বহি থকা জনৰ মুখত দেহ বিচাৰৰ গীত চলিয়ে থাকিল। হেপ্পী এনিভাৰ্চেৰী ডিয়াৰ। বাহ, বৰ মনত আছে যে, থেংক ইউ। পিছে মোৰ গিফ্ট ক'ত? ইহ, মোতকৈ আৰু ডাঙৰ গিফ্ট কি আছে? ময়ে আৰু। হ'ব, পুৰণা বস্তুৰ ওপৰত গিফ্ট পেপাৰ লগালেই নতুন হৈ নাযায়। ইহ, কথা কৈছে শুনা। হাঁহি এটা মাৰি ঘৈণীয়েক পাকঘৰটোলৈ সোমাই গ'ল। ৰক্ষা দেই, এতিয়া আৰু কেনেকৈ কয় তাৰিখটো মুখস্থ কৰি থাকোঁতেই যে গিফ্টটোৰ কথা সি পাহৰিয়ে গ'ল। সাম্ভাৱ্য বিপদ এটাৰ পৰা নিস্তাৰ পাই সি স্বস্তিৰ নিশ্বাস পেলালে। নাই, মই কোনো পধ্যেই মানি ল'ব নোৱাৰোঁ। মোৰ ল'ৰাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সি এনে কাম কেতিয়াও নকৰে। মোৰ আশাবোৰত সি কেতিয়াও পানী ঢালিব নোৱাৰে। মোৰ অজলা ল'ৰাটো পাই ঘৰখনে ধৰি বান্ধি ডিঙিত তাইক ওলোমাই দি পঠিয়াইছে। মই মানি নলওঁ। হেৰি, শুনিছানে নাই? কিবা এটা নকয় কিয়? মুখখন খোলক। হেৰা, কি ক'ম মই? একেখিনি কথাকে 30 বছৰ আগতে মোৰ মায়ে বকবকাই থকাৰ দিনাও মই মনে মনেই আছিলোঁ। ধন্যবাদ।